প্ৰত্যেক মঙ্গলবাৰে আহি হনুমানজীৰ আশীৰ্বাদটো ল'লেহে যেন সম্পূৰ্ণ সপ্তাহটোৰ বাবে এনাৰ্জি ৰিবুষ্ট হোৱা যেন লাগে। জিম যোৱা ল'ৰা হিচাপে প্ৰথমতে অলপমান ফ্লেক্স কৰি ল'ব দিয়ক, তাৰপিছতহে চিনাকিটো দি আছো। হেল্ল', মই অৰ্পিত আৰু মই এতিয়া যাবলৈ ওলাইছো মোৰ পুৰণা ঘৰ শ্ৰীভূঞালৈ। পিছে যোৱাৰ কাৰণ বিশেষ একো নাই, মায়ে যাবলৈ লগ ধৰিছে মাত্ৰ যাওঁ আৰু। আৰে কিয় আকৌ মানে বোলা কাৰণেগা পাগলে কিয়া। ৰাতি ভাত নোপোৱাৰ ভয়তে মাক লৈ পুৰণা ঘৰ পালোহি। মোবাইলটো লৈ চাই জিটি গাই ভিতৰত সোমাই দেখো আৰে আনেমেতো আপোনাৰ হি ফাইদা হোৱা। জেঠায়ে ডালিম গুচাই থকা দেখি এটা বাইত নিজে গুচাই ললো যদিও জেঠাইৰ কাঁহীখনৰ পৰা অলপমান ললো, কাৰণ আপোনাৰ কাম বান্তাতো ভাৰ মে যায় জানতা। নাই ধেমালি কৰিছো, মোৰ বাতিটোৰ পৰাও আকৌ চবকে অলপ দিছো। খুৱাক বাদ দি তাত অলপ দেৰি বহাৰ পিছত আকৌ ঘৰলৈ বুলি উভতিলো। সেইদিনা যিহেতু মঙ্গলবাৰ আছিলে সেইবাবে লগৰ কেইটাৰ লগত হনুমান মন্দিৰ যোৱাৰ প্লেন। মই ঘৰ আহি পোৱা মানে কাকু আহিল আৰু মই টি চাৰ্টটো চেঞ্জ কৰি আহি বিহপুৰীয়ালৈ বুলিয়ে ওলাই দিলো। ফাষ্ট ফৰৱাৰ্ড টু দা চব অবিনাশে ধূপ কিনিবলৈ সোমাইছে আৰু ইহঁত দুটাই মই ভিডিঅ' কৰা দেখি কথা পাতি নিজকে ইণ্টেলেক্ট দেখাইছে। আৰে বাপ ৰে, ये तो धोती खोल रहा है। নেক্সট ষ্টপ হোটেল। নাই মিঠাই খাবলৈ সোমোৱা নাই, হনুমানজীৰ বাবে মিঠাই লৈছোহে। আৰু ফাইনেলি উই আৰ হিয়াৰ ইন ফ্ৰণ্ট অফ দ্য মাইটি বাজৰাংবালী। আৰতি কৰিলো, সেৱা কৰিলো, এতিয়া প্ৰসাদ খোৱাৰ পাল। এণ্ড টুডে ইজ দ্য ডে আই কেন পিয়ৰলি কনফ্ৰণ্ট টু মাই জিম ছাৰ। দেখিছে নহয় ছাৰ, মই মাত্ৰ সৰু টুকুৰা এটাহে খাইছো। এই দুটাই আকৌ ফটো উঠাইছো বুলি পোষ্ট দিয়াতে লাগিল। বাৰু আজিলৈ ইমানেই, আকৌ পিছত লগ পাম।